হাই ফ্ৰেণ্ডছ, হাই বন্ধু বান্ধৱীসকল। তো পুনৰ এবাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ মোৰ। আজি আমি শিকিম ভিডিঅ'বোৰ ইউটিউবত যে আমি আপলোড কৰোঁ। আপলোড কৰাৰ আগতে আমি চিডিউল কৰিব পাৰোঁ, মানে আজি আপলোড কৰিলোঁ হয়, কিন্তু আজি পাব্লিক নকৰি আমি কালি নিৰ্ধাৰিত কৰি দিয়া টাইম এটাতহে সেই ভিডিঅ'টো নিজে নিজে আপলোড হৈ যাব। এনেকুৱা কৰিব পাৰোঁ আমি। জানো আহকচোন সেইটোনো কেনেকৈ কৰা হয়। তো সেইটো কৰিবলৈ আপোনালোকক ক্ৰোম ব্ৰাউজাৰৰ জৰুৰত হ'ব, মানে লাগিব। সেইটোতো থাকেই বাৰু। ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব, কৰি লওক ব'লক। তো ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ডেস্কটপ মোডলৈ আনিব লাগিব। ইয়াত 3 ডটত ক্লিক কৰি ইয়াত তলত থাকিব ডেস্কটপ ছাইট। তো ডেস্কটপ ছাইটত ক্লিক কৰিলে তো এইটো মানে লেপটপ বা কম্পিউটাৰৰ নিচিনা হৈ যায় মানে। ইয়াত আমি এটা ভিডিঅ' আপলোড কৰিম এতিয়া। মোৰ ষ্টেটাছৰ চেনেলটোত বেছি ছাবস্ক্ৰাইবাৰ নাই, 49টা আছে। ইয়াত আপলোড কৰিব লাগিব ভিডিঅ' এটা। তো ইয়াত আপলোড ভিডিঅ'ছ, তো ইয়াত ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ লগে লগে ইয়াত আহি গ'ল চিলেক্ট ফাইল বুলি। তো ইয়াত ক্লিক কৰিলে তো ফাইলছত গৈ যিকোনো এটা ভিডিঅ' আপলোড কৰি দিব লাগিব। এনেই দেখাই আছোঁহে ন মই। এটা ভিডিঅ' আপলোড কৰিব লাগিব। ভিডিঅ'ত গৈ এনেই যিকোনো এটা ভিডিঅ' আপলোড কৰিব লাগিব। তো 7 ছেকেণ্ডৰ এটা ভিডিঅ' আপলোড কৰিম, মানে এনেই দেখাইছোঁ ন মই। 7 ছেকেণ্ডৰ এটা ভিডিঅ' আপলোড কৰিম। তো একেই যেনেকৈ আমি আপলোড কৰোঁ ভিডিঅ'। ইয়াত টাইটেল লিখিব লাগে, ইয়াত ডেছক্ৰিপশ্যন লিখিব লাগে, তাৰপিছত থাম্বনেইল লগাব পাৰে ইয়াৰ পৰাই, তাৰপিছত প্লে'লিষ্ট চিলেক্ট কৰিব পাৰে। তো ইয়াত কথা এটা সোধা হৈছে যে এই ভিডিঅ'টো সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱা হৈছে নে সৰু ল'ৰা ছোৱালীৰ কাৰণে নাই বনোৱা। আমি এতিয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱা হ'লে য়েছ ইটছ মেড ফৰ কিডছত ক্লিক কৰিব লাগিব, আৰু যদি নাই বনোৱা তো ন' ইটছ নট মেড ফৰ কিডছত চিলেক্ট কৰিব লাগিব। এইটোতো আমি এতিয়া কিডছৰ কাৰণে বনোৱা নাই, সৰু ল'ৰা ছোৱালীৰ কাৰণে। ন' ইটছ নট মেড ফৰ কিডছত চিলেক্ট কৰিব লাগিব। ইয়াত তলতে থাকিব নেক্সট বুলি, নেক্সটত ক্লিক কৰিব লাগিব। তো এতিয়া আহি গ'ল আমাৰ মেইন কামটো। তো ইয়াত থাকিব ভিজিবিলিটি, ছেভ অৰ পাব্লিছ, প্ৰাইভেট কৰিব পাৰে, ইয়াত আনলিষ্ট কৰিব পাৰে, ইয়াত পাব্লিক কৰিব পাৰে। তো এইটো আমি এতিয়া কাইলৈহে, মানে আজি আপলোড কৰিছোঁ ভিডিঅ'টো, কিন্তু কাইলৈ এটা নিৰ্দিষ্ট টাইমত আপলোড নিজে নিজে হৈ যাব, মানে পাব্লিক হৈ যাব। এতিয়া চিডিউল কৰিব লাগিব। ইয়াত চিডিউল বুলি অপশ্যন এটা থাকিব, তো এইটো ক্লিক কৰি দিব লাগিব। তো চিডিউল কৰিব লাগিব। তাৰপিছত 12টা AM হৈ আছে। তো আপুনি ইয়াত চিলেক্ট কৰিব পাৰে আপোনাক কোনটো টাইমত আপুনি এইটো পাব্লিক হোৱাটো বিচাৰে। তো মই ইয়াত দিছোঁ 10:30 10:30 10:30। তো ছেট এজ প্ৰিমিয়াৰ, তো ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত আকৌ ইয়াত চিডিউল বুলি অপশ্যন এটা থাকিব, তো ইয়াত ক্লিক কৰি দিব লাগিব। তো এইটো হৈ গ'ল চিডিউল। তো এইটো কালি
ৰাতিপুৱা 10টা বজাত এইটো নিজে আপলোড হৈ যাব। চ'